নমস্কাৰ হেল্ল' এভৰিৱান আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ নতুন এটি বিজ্ঞাপন AIIMS নাৰ্ছিং অফিচাৰ ৰিকুৱাৰমেণ্ট 2026 ইয়াতে টোটেল পোষ্ট আছে আপোনালোকৰ 22,218টা অনলাইন এপ্লাই কৰিব লাগিব কোনটো বিভাগত কিমানটা পোষ্ট আছে আমাৰ গুৱাহাটীত কিমানটা পোষ্ট আছে গোটেইখিনি ডিটেইলছত আপোনালোকক জনাম তাৰে আগত মই কৈছোঁ অসমীয়া বিজ্ঞাপন চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে ছাবস্ক্ৰাইব কৰি লওক আৰু কিবা সুধিব লগা থাকিলে কমেণ্ট কৰক ঠিক আছে অৰ্গানাইজেশ্যন AIIMS নিউ দিল্লী নেম অফ পোষ্ট নাৰ্ছিং অফিচাৰ নাম্বাৰ অফ পোষ্ট আছে 2218টা মানে 2218টা কোৱালিফিকেশ্যন লাগিব BSc নাৰ্ছিং ডিপ্ল'মা ইন জেনেৰেল নাৰ্ছিং দুই বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব লগতে আৰু এজ লিমিটটো দিয়া আছে ইয়াতে 18 পৰা 30 বছৰৰ ভিতৰত হ'লে আপোনালোকে এইটোত এপ্লাই কৰিব পাৰিব এপ্লিকেশ্যন ফিজ লাগিব 24,000 টকাৰ পৰা 2400 টকাৰ পৰা 3,000 টকালৈ ঠিক আছে ষ্টাৰ্ট ডেট হৈছে 24 জুলাই আৰু লাষ্ট ডেট হৈছে 11 আগষ্ট গতিকে আপোনালোকৰ হাতত ভালেখিনি সময় আছে আপোনালোকে লাষ্ট ডেটলৈ ৰখি থাকিব নালাগে যিমান পাৰে সোনকালে এপ্লাই কৰাই ভাল গতিকে চাওক নাৰ্ছিং অফিচাৰ ৰিকুৱাৰমেণ্ট 2026 অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স AIIMS ইয়াৰ ফুল ফৰ্ম হৈছে অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স ইয়াতে আপোনালোকৰ নাৰ্ছিং অফিচাৰৰ পোষ্ট খালী হৈছে ইয়াতে কি কি কোৱালিফিকেশ্যন লাগে গোটেইখিনি জনাম মই ডিটেইলছত জনাই আছোঁ ইয়াতে চাওক নাম্বাৰ অফ দ্য পোষ্ট এইখিনি হৈছে মানে মেইন ইম্পৰ্টেণ্ট দ্য নাম্বাৰ অফ ভেকেঞ্চি ইন AIIMS গুৱাহাটী ইজ 188 গতিকে আমাৰ কাৰণে যিখিনি পোষ্ট আছে সেইখিনি হৈছে 188 গুৱাহাটীত আমাৰ পোষ্ট আছে কিমান 188 ঠিক আছে নাম্বাৰ অফ দ্য এক্সাম নাৰ্ছিং অফিচাৰ ৰিকুৱাৰমেণ্ট কমন এলিজিবিলিটি টেষ্ট NORCET 10 এডভাৰটাইজমেণ্ট নাম্বাৰ ন'টিছ নাম্বাৰ 103/206 ডেট হৈছে 24/7/2026 কেটেগৰী ৱাইজ ভেকেঞ্চি URত আছে 899টা OBC NCLত আছে 599টা SCত আছে 223টা STত আছে 157টা আৰু EWSত আছে 40টা পোষ্ট ডিটেইলছত গোটেইখিনি জনালোঁ এতিয়া আমাৰ কোনটো ক'ত কিমান আছে ইয়াতে চাওক গুৱাহাটীত আছে কিমান 188 হয়নে বাকীবোৰৰ পোষ্টৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিব ইচ্ছুক আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰে মই বাকীখিনি আৰু কৈ দিয়া নাই নিউ দিল্লীত আছে আপোনালোকৰ 121টা পাটনাত আছে আপোনালোকৰ 201টা তাৰপিছত ৰায়পুৰত আছে 60টা বিজয়পুৰত আছে 29টা এনেকৈ ভালেখিনি পোষ্ট আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ AIIMS নাৰ্ছিং অফিচাৰ ৰিকুৱাৰমেণ্ট ইয়াতে এজ লিমিট দিয়া আছে 18 পৰা 30 বছৰ এজ ৰিলেক্সেশ্যন কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন ইজ মেনশ্যন বিল' ST SCৰ কাৰণে 5 ইয়াৰ্ছ OBC 3 ইয়াৰ্ছ PWBD 10 ইয়াৰ্ছ PWBD প্লাছ OBC 13 ইয়াৰ্ছ PWBD প্লাছ SC ST 15 ইয়াৰ্ছ এডুকেশ্যন কোৱালিফিকেশ্যনটো চাওক A BSc Honor Nursing, BSc Nursing from an Indian Nursing Council, State Nursing Council, recognized institute or university or BSc Post Certificate, Post Basic BSc Nursing from an Indian Nursing Council, State Nursing Council, recognized institute, university, registered as nurse and midwife with State India Nursing Council গতিকে গোটেইখিনি কোৱালিফিকেশ্যন ইয়াতে জনাই দিলোঁ আৰু ফিজ কেনেকুৱা লাগে জেনেৰেল OBCৰ কাৰণে 3,000 টকা লাগিব আৰু ST SC কাৰণে 2,400 টকাকৈ লাগিব গতিকে আপোনালোকে অতি সোনকালে অনলাইন কৰক অনলাইন এপ্লাই কৰিব লাগিব আজিকালি আপোনালোকে মোবাইলতে এপ্লাই কৰিব পাৰে অতি সোনকালে মোবাইলতে হওক এপ্লাই কৰক লাষ্ট ডেটলৈ ৰখি নাথাকিব এইটো এটা আপোনালোকৰ কাৰণে সোণালী সুযোগ আহিছে থেংক ইউ ফৰ ৱাচ